ইলন মাস্কৰ জন্ম 28 জুন 1971 চনত হৈছিল। এলন মাস্কৰ সম্পূৰ্ণ নাম হ'ল এলন ৰিব মাস্ক। এলন মাস্কৰ পিতৃৰ নাম হ'ল এৰোল মাস্ক, মাতৃৰ নাম হ'ল মেই মাস্ক আৰু ভাতৃৰ নাম হ'ল টাস্ক মাস্ক আৰু ভনীৰ নাম হ'ল লিণ্ডন মাস্ক। এলন মাস্ক এজন দিগ্গজ ব্যৱসায়ী, নিৱেশক আৰু ইঞ্জিনিয়াৰ। এলন মাস্ক স্পেচ এক্সৰ স্থাপক, CEO আৰু মুখ্য ডিজাইনাৰ। এলন মাস্ক টেছলা কোম্পানীৰ সহ-সংস্থাপক, CEO। ইয়াৰ উপৰিও এলন মাস্ক ছলাৰ চিটিৰ সহ-সংস্থাপক আৰু পূৰ্ব অধ্যক্ষ। ডিচেম্বৰ 2016 চনত এলন মাস্ক পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তিৰ 21 নং স্থানত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল আৰু 2021 চনত এলন মাস্ক পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। এলন মাস্ক বৰ্তমানৰ নেটৱৰ্থ হৈছে $184 বিলিয়ন। এলন মাস্কে কৈছে যে ছলাৰ চিটি, টেছলা আৰু স্পেচ এক্সৰ মূল লক্ষ্য হ'ল বিশ্ব আৰু মানৱতাক পৰিৱৰ্তন কৰি চাৰিওদিশত দৃষ্টিকোণ নিপূণ কৰা। এলন মাস্কৰ মূল লক্ষ্যৰ ভিতৰত ঘণ্টা ধৰণী উৰ্জা উৎপাদন, গোলকীয় উত্তাপ হ্ৰাসকৰণ আৰু মংগল গ্ৰহত মানৱ বসতি স্থাপন। এলন মাস্কৰ আৱাসস্থান হ'ল বেল এয়াৰ্ছ, লছ এঞ্জেলছ, কেলিফৰ্ণিয়া, সংযুক্ত ৰাজ্য। এলন মাস্কৰ নাগৰিকতা দক্ষিণ আফ্ৰিকা, কানাডা আৰু সংযুক্ত ৰাজ্য।